আজি লক্ষী পূজা যদিও এগছো চাকিও জ্বলাব নোৱাৰিলোঁ আৰু প্ৰসাদতো লাগিব পৰা নাই। বাৰু কথাখিনি কৈ থাকিম। ৰাতিপুৱা এয়া 10:30মান বাজিছে। ছোৱালীক মই অকণমান শুৱাই ল'লোঁ। তাই যিহেতু সোনকালে উঠিছিলে, আজি সোনকালে শুই গ'ল আৰু বাপেক থাকোঁতে মই কি কৰোঁ, ভাতৰ যোগাৰখিনিও কৰি লওঁ। যেতিয়াই সময় পাওঁ অকণমান নিজৰ কাৰণে উলিয়াওঁ। সেইটো কাৰণে তাই শোৱাৰ লগে লগে এয়া লাগি গ'লোঁ। এয়া দালি আৰু ভাজি মোৰ হৈ গ'ল। আৰু ৰাতিপুৱাই মানুহ এজনৰ পৰা, ঘৰৰ ওচৰৰ মানুহ এজনে ঘৰতে শাকৰ খেতি কৰিছিলে। তেওঁ এনেকৈ শাক বেচিছিলে। এয়া সৰিয়হ শাক একমুঠি লৈ থৈছিলোঁ, 10 টকা মুঠিকৈ। আৰু এইখিনি মই কাটি লৈছোঁ এতিয়া। সৰিয়হ শাক বা যিকোনো শাকেই মোৰ ইমান প্ৰিয় নহয়। আগতে মায়ে কয় যে মই শাক হ'লেহে ভাত খাওঁ। সেইটো কাৰণে কি কৰে, সৰু থাকোঁতে যেতিয়া মই স্কুলৰ পৰা আহোঁ তাৰ আগতে অকণমান কিবা কিবি বিচাৰি শাক ভাজি অকণ আলু এটাৰ লগত মোক শাক ভাজি দিয়ে। মই শাকৰ ভাজি দিয়ে ভাত খাওঁ। এতিয়া এই শাক ভাজিখিনি হৈ গ'ল। যিহেতু অকণমান আছিলে, সেইকাৰণে আলু এটাও মই কাটি লৈছোঁ। আৰু লগতে তাৰ লগত যি লাগে পিঁয়াজ, জলকীয়া, এইখিনিও মই সম্পূৰ্ণকৈ কাটি ল'ম। আৰু শাক পাচলিৰ যিহে দাম, যি পাওঁ তাকে লৈ লওঁ। আৰু ঘৰৰ ওচৰৰ মানুহ এগৰাকীক খুব কম দামতে চব্জি দি আছিলে, বডিমাহ আৰু এয়া শাক। মই তেনেকৈ সেই মানুহগৰাকীৰ পৰা লৈ থাকোঁ। ঘৰৰে হয় যিহেতু দাম দৰ কৰা নহয় আৰু বাৰু কম প্ৰাইজতে দি দিয়ে। এইখিনি মই এতিয়া বিলাহী পিঁয়াজখিনি কাটি ল'লোঁ ভাজি বনাবৰ কাৰণে। সকলোখিনি যোগাৰ কৰি লৈছোঁ। প্ৰথমে বনোৱা ভাজি কেৰাহীটোতে মই অকণমান তেল দি লৈছোঁ আৰু পাঁচফোৰণ, পিঁয়াজ এইখিনি ভাজি ল'ম আৰু বিলাহীখিনিও ভাজি ল'ম তাৰ লগতে। একো নাই, মই মছলা একোৱেই ব্যৱহাৰ কৰা নাই। খালি নিমখ হালধিহে ব্যৱহাৰ কৰিছোঁ। এই আলুখিনি ভালকৈ আধা ভজা হোৱাৰ পিছত মই শাকখিনি দিম। শাক যিহেতু বহুত কমেই আৰু আমাৰ শাক খোৱা মানুহ আচলতে দুজনহে, মই আৰু মানুহজনহে। আৰু এইখিনি এতিয়া হৈ যোৱাৰ পিছত কালাৰটো দেখিছেনে ইমান মৰম লগা হৈছে। খাবলৈ মানে ধুনীয়া হৈছে দেখিবলৈ, যিমান খাবলৈও সিমান ধুনীয়া হৈছে। আৰু ভাবিলোঁ ছোৱালী যিহেতু শুয়ে আছে, তাইক এবাৰ চাই আহিলোঁ। শুই আছে যিহেতু, মই ভাতকেইটা হ'লেই যিহেতু মই খাই লওঁ। এয়া মোৰ ভাতৰ কাঁহীখন ৰেডি হৈ গ'ল। লগতে এয়া দাইল, বডিমাহ লেচেৰা ভাজি আৰু এয়া শাক। আৰু যিহেতু ঘৰত দিনৰ ভাগত কোনো মানুহ নাথাকে, এনেকৈ অকলেই খাবলগীয়া হয়। বাৰু বৌহঁত থাকিলে লগে ভাগে খাওঁ। এয়া কোনো নাই যিহেতু, মই ডাইনিং ৰুমত অকলে বহি খাবলৈ মোৰ ভাল নালাগে। সেইকাৰণে মই এই মাজৰ ৰুমটোতে খাইছোঁহি, যাতে ছোৱালী যদিও উঠি যায় শুনা পাওঁ আৰু অকণমান পিছতে মই ভাতখিনি খাই থাকোঁতেই তাই উঠি গ'ল। আৰু সঁচাকৈ খাবলৈ শাকৰ ভাজিকণ বহুত ধুনীয়া হৈছিলে খাবলৈ। আৰু শাক যিহেতু মোৰ প্ৰিয়, যেনেকৈ ভাজিলেও মোৰ খুবেই ভাল লাগে। আৰু এয়া দেখিলে নহয়, ভাত খোৱা অকণ পিছতে তাই উঠিলে। এয়া লগতে বহাই লৈছোঁ আৰু তাৰ অকণমান পিছত তাইকো মই ভাত খোৱালোঁ। মই তাইক বেলেগকৈ একো বনাই নিদিওঁ। আমি যি খাওঁ তাকেই দিওঁ। যদি অকণমান জ্বলা চলা খোৱা হয়, তাইক তেতিয়া কেতিয়াবা বেলেগ কিবা বনাই দিয়া হয়। কিন্তু প্ৰায়ভাগ আমি খোৱাৰ ধৰণেই দিওঁ, জলকীয়াটো নিদিয়াকৈ তাইলৈ বাছি থওঁ। এয়া দালি ভাত। কি খাবা? থৈ দিয়া। মাম কি মাম খাবা? কি মাম খাবা? থৈ দিয়া। কি মাম আছে? কি বনিলি? আলু মাম কোৱা। আলু মাম। এতিয়া ভাত খাব লাগিব হা। আলু মাম খাব, আলু মাম খাব। দাদাই কেনেকৈ কৰি আছে মুখখন। এয়া ভাজি তাইহে নাখাওঁ, সেয়া দিছে তাই খাইছে। খাইতো ন দেখা। এয়া বডিমাহ অকণ খাই দেখাই দিয়াচোন। খাইছেতো তাই অথনি। গুটি খুৱাই দেখোন। কিয় গুটি খাব? গুটিটো তাৰ ডিঙিত লাগি যাব। খাই দেখাই দিয়া। বডিমাহ খাইছে না? ভাল ছোৱালী। বিলাহীটো দালিত দিয়াহে, তাই টেঙা পাব। আৰু এতিয়া প্ৰায় আবেলিয়ে হৈছে। মই বাহিৰৰ পৰা কাপোৰ চাপোৰখিনি আনি ল'লোঁ। আৰু এই কাপোৰখিনি এইকেইদিন যে সদায় কাপোৰ ধুবলগীয়া হৈ আছে, যিহেতু ঠাণ্ডাও আহিছে। ঠাণ্ডা কাপোৰ, গৰম কাপোৰ ধুই ভিতৰত সোমোৱা হৈছে। আৰু ঠাণ্ডাৰ যোনবিলাক গৰম কাপোৰ, সেইবিলাক ধুবলগীয়া হৈছে। আৰু ছোৱালী দেখিছেনে, কোনোবাই চকলেট দিছে, তাই লৈ আহিছে মোৰ ওচৰত ফালি দিবলৈ। আৰু ইয়াত তাই চকলেট খাই আছে। আৰু আজি ইমান কাম কৰিছোঁ মানে, সেইটো কাৰণে খুব হাঁচিও আহি আছে। ধূলি বালিৰ লগত লাগি থকা হয় যিহেতু। আৰু আবেলি এতিয়া ৰুমটো অকণমান
চিজিল কৰি ল'লোঁ, দেখিবলৈ ভাল লাগে আবেলিটো অকণমান চাফা হৈ থাকিলে। তাৰপিছত এই পেণ্টটো দেখাম বুলি ভাবিছোঁ। এই পেণ্টটো যে মই তাইক এনেকৈ মণিগুটি আৰু লেচডাল লগাই দিছোঁ। এইটো আচলতে অংগনাবাদীৰ যে যোনটো ইউনিফৰ্ম হয় তাৰ পেণ্ট হয়। এইটো বৌমাকে তাইক দিছিলে। মই কৈছোঁ কি ক'লৈনো পিন্ধি যাব, এনেকৈ অকণমান ডিজাইন কৰি দিছোঁ পিন্ধিব পৰাকৈ। আৰু তাই এতিয়া এইটো ঘৰতে পিন্ধে, আৰু অকণমান ঠাণ্ডা আহিছেতো এনেকুৱা অকণ ডাঠ কাপোৰ পিন্ধাব পাৰি। আৰু সন্ধিয়া অলপমান তাইক চেণ্ডেলযোৰ পিন্ধাই আগফালে লৈ গ'লোঁ। আমাৰ দোকান আছে যিহেতু তাই এইখিনিতে ঘূৰি অকণমান ভালেই পায়। এয়া আমি এনেকৈ ফুৰিলোঁ, আৰু সন্ধিয়াৰ ভাগত এতিয়া তাইক ভিতৰলৈ নি পেলাই গাখীৰ দিম, তাইক আৰু দাদাকক। এয়া গাখীৰ গৰমাই থৈছোঁ। আৰু সন্ধিয়া হোৱাৰ লগে লগে মহ যিহেতু আহে, এয়া চবখিনি খিৰিকী দৰ্জা ভালকৈ মাৰি লৈছোঁ। তাৰপিছত তাইক গাখীৰ খাবলৈ দিলোঁ। তাই গাখীৰ খাই খুব ভাল পায়। লগতে ভতিজাটোকো দিছোঁ। আৰু এইফালে দেখিছে নহয় বৌ বহি আছে, মানে বৌও চুব নোৱাৰে, আৰু মোৰো এই মাহেকীয়াৰ 7টা দিন সম্পূৰ্ণ হোৱা নাই। সেইকাৰণেহে লক্ষী পূজাত কোনো ধৰণৰ চাকি বা বুট মাহৰ লগত প্ৰসাদৰ লগত লাগিব পৰা নাই। সকলোখিনি কাম ডাঙৰ ভতিজাটোৱে কৰিছে। এয়া বুট কল এতিয়া সন্ধিয়াৰ চবেই খাইছোঁ আমি প্ৰসাদ। বেয়া লাগে অকণমান এইবিলাক কামত লাগিব নোৱাৰিলে, যিহেতু ভালো লাগে এয়া কাম কৰিবলৈ, প্ৰসাদত লাগিব, কিন্তু উপায়টো নাই আৰু। এনেকেই সন্ধিয়া এতিয়া প্ৰসাদ সকলোৱে বাৰান্দাতে বহি খাই আছে চবেই। আৰু তাৰ অকণমান পিছতে মই সকলোৰে কাৰণে চাহ বনালোঁ, গাখীৰৰ চাহ একাপ বনালোঁ। আৰু সন্ধিয়াৰ ভাগটো চাহ একাপটো সকলোৰে ঘৰত বনোৱা যায় এনেকৈ, আৰু আমাৰ ঘৰতো প্ৰায়ভাগ বেছি গাখীৰৰ চাহেই চলে। এয়া গাখীৰৰ চাহ আৰু লগতে জেলেপি আনিছিলে, সেয়া জেলেপি এখন চবকে দিলোঁ আৰু নিজেও খালোঁ। চাহ জেলেপি খাই লোৱা হোৱাৰ পিছতে ছোৱালী অকণ আমনি কৰিলে, তাইক তাৰপিছত শুৱাই দিলোঁ। তাৰপিছত শোৱাৰ পিছত মই অকণমান সময় পাইছোঁ, যিহেতু গ্ৰেড 3 বাৰু হৈ গ'ল, গ্ৰেড 4ৰ এক্সাম আহি আছে। মই গ্ৰেড 4ত এইবাৰ এপ্লাই কৰিছোঁ যিহেতু, ভাবিলোঁ অলপমান পঢ়ি লওঁ। সময় অসুবিধা, তথাপিও তাৰ মাজতে অকণ পঢ়োঁ, যি পাওঁ মোবাইলৰ পৰা পাওঁ। আৰু ভতিজাটোৱে এগালমান নোটছ দি দিছে যে মই ৰেডি কৰি থোৱা নোটছখিনি পঢ়া, তুমি বেলেগকৈ লিখিব নালাগে, এয়া দি দিছে, এইখিনি পঢ়ি আছোঁ। আৰু যোগাৰ কৰি থাকোঁতে দেখিছেনে গোটেইখিনি কিতাপ পঢ়ি গ'ল। তাৰপিছত বাৰু একো নাই, সন্ধিয়া অকণমান সময় পাইছোঁ যিহেতু এতিয়া মই পঢ়োঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা